আজি মই আপোনালোকক এটা টিপছ দিব লৈছোঁ। এই ধুন্দুলি চব্জিটো খাবলৈ, এই ধুন্দুলি চব্জিটো চাফা কৰোঁতে ইয়াত আঠা এটাত ওলাই, আমি চাফা কৰোঁতে বহুত অসুবিধাত পৰোঁ। সেয়েহে ইয়াক উতলা গৰম পানীত কিছুক্ষণ তিয়াই থৈ তাৰপিছত গুচালে আমি সুবিধা হৈ পৰে, আঠাভাগ নাইকিয়া হৈ পৰে। এয়া ধুন্দুলিখিনি পৰিষ্কাৰ কৰি লৈছোঁ, মাজৰ বীজভাগ আঁতৰাই। আজি এয়া ধুন্দুলি আৰু মাছ লৈছোঁ। আগলৈ চাই থাকক কিদৰে তৈয়াৰ কৰিম ব্যঞ্জন। এয়া চাওক, এইখিনি ধুন্দুলি আৰু দাইলৰ বড়ি দি ৰন্ধা এখন আঞ্জা। এই আঞ্জাখন তৈয়াৰ কৰিছিলোঁ মই মিহি মিহিকৈ ধুন্দুলিখিনি কুটি, তাক পিঁয়াজ, নহৰু, অকণমান আলমণ্ড বাটা আৰু হালধি এইখিনি দি তেল মাৰি ভাল ধৰণে ভুনি কিছুক্ষণ ভুজিলোঁ। ভুনাৰ পিছত আকৌ ধুন্দুলিখিনি দি অলপ দেৰি সিজিব দি আগতীয়াকৈ ভাজি ৰখা দাইলৰ বড়িখিনি তাৰপিছত মিক্স কৰি আৰু প্ৰয়োজন মতে পানী দি এয়া দুপৰৰ আঞ্জাখন এইধৰণে তৈয়াৰ কৰি ল'লোঁ। আপোনাৰ হ'বও এইধৰণে দাইলৰ বড়ি দি ধুন্দুলি উপভোগ কৰিব পাৰে। লগতে ল'লোঁ এয়া ফ্ৰাই মাছ। এয়া দাইলৰ বড়ি দিছিলোঁ, কৈছিলোঁ যে এয়া মাৰ্কেটত আপোনালোকে কিনিবলৈ পাব। দাইলৰ বড়ি এনেকৈ আনি আপোনালোকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে, অন্য আঞ্জাতো দি খাব পাৰে।